ছাৰ ভালনে? ভাল ভালেই। ছাৰ আপোনাক শ্ৰদ্ধা দিছোঁ। ভাল ধন্যবাদ দেই হ'ব ছাৰ বিহুখন এবাৰ ধুমধামকৈ পাতিবলৈ লৈছোঁ আপোনাৰ সভাপতিক থৈ আৰু ছিংগাৰজনৰ কাৰণে চিন্তা কৰিছোঁ। বিপিন ছাৰকে মাতি আপুনি যোগাযোগ কৰি কথা পাতি দিয়ক। হয় তেওঁৰ লগতে আপুনি কথা পাতি দিয়ক। সেইবাবে আমি আপোনাৰ ওচৰত আহিছোঁ। গৌৰৱৰ এটা চিৰচানেকি অপূৰ্ব আৰু অনুপম সংস্কৃতি আমি বা যুৱচামে এই যদি চিন্তা কৰা ভাল হৈছে, খুব সুন্দৰ হৈছে। অসমীয়া জাতিৰ কাৰণে মই যুৱচামক মই ধন্যবাদ জনাইছোঁ। কথা হৈছে কি, যি শিল্পীৰ কথা কৈছা তোমালোকে, তেওঁ কম গাইছেনে? এইটো কৈছেনে? এই টিকনি এডাল ৰাখি ল'ম, আপোনাৰ দুফাত এইটো কাণ ফুলি লগাই ল'ম, দি যে বজাই দে বুলি কৈছে। আকৌ কৈছে ৰেপ চং গাই দে, দি যে বজাই দে। কম কথা কৈছেনে? এইবিলাক গাই দিলেতো আমাৰ সংস্কৃতিটো কি হ'ব? বেপেৰুৱা হ'ব, সংস্কৃতি বিকৃতকৰণ কৰা হ'ব। নে কি কয়? এজন ভাল গায়ক, তেওঁ ৰেপ চং গাই দিম, নাম চেট বজাই দিম, এইটো এটা প্ৰতিবাদহে কৰিছে। তেওঁক বহুত মানুহে চিনি পায়, তেওঁ ভাল গান গায়। তেনেকুৱা কথা হৈছে নহয় জানো? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। বিপিন চাউৰা নহয় জানো? ডেকাসকলে যেতিয়া চিলেক্ট কৰিছিল, নিৰ্বাচন কৰিছিল যে তেওঁক অনাৰ কথাটো ৰাইজে সকলোৱে বিচাৰিছে, তেতিয়াহ'লে তেওঁ আচ্ছা ভাল হ'ব। আৰু এনেকৈ আহি থাকিবা, বিহুখন ধুনীয়াকৈ আমি যাতে পাতিব পাৰোঁ। এতিয়া আমাৰ আগৰ দিনত বিহু হিচাপলে কিডাল হ'ব হয়নে নহয়? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। আগৰ বিহু আৰু এতিয়াৰ বিহু যথেষ্টখিনি পাৰ্থক্য হৈছে। গতিকে তৰুণ চামে এনেকৈ বিহু পাতিব লোৱা পৰিৱেশটো অসমত হৈছে। গছ তলৰ পৰা বিহু আহি মঞ্চ পালেহি। মঞ্চ বিহু আজি যি পৰিৱৰ্তন হৈছে, পৰিৱৰ্তনৰ ধাম খমিয়াত আমাৰ ডেকা গাভৰুৰ মনৰ কথাই কওক, আমাৰ প্ৰাণোচ্ছল নদ নদীৰ কথাই কওক, উজান মাছৰ পুঠি মাছেই কওক, নৈ পানী নিজৰাৰ কথাই কওক, কপৌ ফুল কেতেকী কথাই কওক, বৰহমথুৰি এইবিলাক আমাৰ বৰহমথুৰি চিনি পোৱা যায়। বৰহমথুৰি আগৰ দিনৰ কথা। বৰহমথুৰি ডেকা গাভৰুৰ যিবিলাক মৰম, পৰ্বতে বগাব পাৰোঁ মই, হয়নে নহয়? পৰ্বতৰ বগাই এইবিলাক কপৌ ফুল আজি বুজি দিবলৈ নাই, সেই পৰিৱেশ নাই, কিন্তু আমি পাইছোঁ যেতিয়া পৰ্বতে বগাব পাৰোঁ মই। এইবিলাক আজিকালি যিবিলাক শিল্পী হৈছে বা যিবিলাক গান হৈছে, যাতে গানবিলাক মাৰ্জিত হ'ব লাগে, শিল্পীবিলাকে স্বাভিমান বৰ্তাই ৰাখিব লাগে। অসমীয়া গীতৰ যিটো জনচেতনা, সেইটো জাগ্ৰত কৰিব লাগে। মনৰ কথাখিনি, ডেকা গাভৰুৰ মনৰ কথাখিনি, প্ৰকৃতিৰ অনল বয়সৰ কথাখিনি বহাগে দিছে। সেইকাৰণে মইতো কওঁ ৰাইজ, আমাৰ ডেকাসকল ক'ত লুকুৱাই থওঁ মোৰ আমি বিহু পাওঁ নোৱাৰা, বিহু আগতে লতা শিলত কৰিছোঁ, গম পাইছেনে? তোমালোক এতিয়া নাই, জন্ম হোৱা নাই, প্ৰথম বিহু কৰিছিলোনে? এইফালে বুজিছেনে? সেইকাৰণে কওঁ কবিতাত, ক'ত লুকুৱাই থওঁ মই মন বিহংগ, অৱৰুদ্ধ মোৰ হৃদয়ৰ বাট, যেনিয়ে আগুৱাওঁ তেনিয়ে দেখা পাওঁ, ভাগে মেলি দিয়ে আদৰি দুৱাত। যেনেকৈ আজি তোমালোকে আহিছা বিহু পাতিবলৈ, খুব ভাল লাগিছে। আৰু এনেকৈ আমি বিহু সংস্কৃতি জীয়াই ৰাখিব লাগিব, হয়নে নহয়? ইয়াৰ বিহু এটা পাৰ্থক্য আছে। এতিয়া নতুন চামৰ যিটো বিহু, গছ তলৰ বিহুৰ পৰা এতিয়া মঞ্চৰ বিহু, সেইটো ভাবি আছিলোঁ গানটো মানে তেওঁ এইবিলাক গান গাব আহিব। ডেকা চামেতো আজিকালি এইবিলাক ভাল পায়, নতুন বেছি নহয় জানো? মই ভাবিলোঁ এইটো গাই দিছিলোঁ গানটো। ৰখে দৈ চাৰে কামা পা লিখিছোঁ ভালে কৈ, ৰখে দৈ
ৰহে দৈ চাৰে গা মা পা 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 লিখিছোঁ ভালেকৈ এইবাৰ মই গায়ক হ'ম এইবাৰ ময়ো গায়ক হ'ম মা কচম এইবাৰ গায়ক হ'মেই হ'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম ৰহে দৈ ৰহে দৈ চাৰে গা মা পা পা আমিওতো মন্ত্ৰী মানুহ ব্যস্ত থাকিব লাগে নহয় জানো সেইকাৰণে এনেই অলপ শুনা যায় আৰু সময়ো নাই আমাৰ নহয় জানো গতিকে ভাৱনাটো অলপ বেলেগ ভাবি আছিলোঁ আৰু গতিকে যে কি নহওক চাউদাঙক ঠিক কৰা হৈছে মই কথা পাতি দিম ভাল গাইছে চাউদাঙে ভাল গাইছে নতুন চামক লৈ গানৰ যোগেদি এটা জয় গান গাইছে প্ৰতিবাদ কৰিছে ভাল হৈছে নেকি ভাল হৈছে আৰু আমি আশা কৰিম আমি আৰুতো এতিয়া হয়নে নহয় বয়স হৈ আহিছে আজি ছাত্ৰ বা তোমালোকে নহয় জানো ছাত্ৰ বুলিয়ে কৈছোঁ আৰু যিহেতু মোৰ ওপৰত বয়সত সৰু তোমালোকে নহয় জানো যেতিয়া আমি আগতে লতা শিলত বিহু কৰোঁ হয়নে নহয় এই বিজয়া চক্ৰৱৰ্তী গুৱাহাটী এইবিলাক আছে এইবিলাক আমাৰ তেতিয়া নাচনী আছে আমাৰ লগত আমি কমটি ঢুলীয়া আছিলোঁ ক্ৰিকেট খেলিছিলোঁ ঢোল বজাইছিলোঁ লতাশিল মানে বিহু কৰিছিলোঁ এইফালে আকৌ কলিয়াবৰৰ কথা আছে কলিয়াবৰত মইতো যোৰহাটত থাকোঁ কলিয়াবৰত নাচোঁ যোৰহাটত গাওঁ গম পাইছে নাই আগৰ দিনৰ এই ৰুমালৰ কথাবিলাকতো আছেই আগৰ দিনৰ ইমান ডাঙৰ ৰুমাল আজি দেশত ইমান ৰুমাল এইবিলাক কথা আছে এইবিলাক কথা আজি নুলিয়াওঁ বাৰু দেই কাৰণ আজি সময় কম মোৰ আন এখন মিটিং আছে যে কি নহওক শিল্পী আহক ভাল শিল্পী ওলাইছে নহয় জানো শিল্পীসকলে নতুনসকলে ভাল গান গাওক কলাৰ বাবে নহয় কলা মানুহৰ বাবে হোৱা উচিত নহয় কি ঠিক আছে ভাল গান গাওক তেতিয়াহ'লে মই তেতিয়াহ'লে এৰো তোমালোকো হাতে কামে লাগাগৈ হ'ব মই যিখিনি আছে সহায় সহযোগ কৰিম আৰু এই কি নাম কৈছিলে চাউদাং মই চাউদাঙৰ লগত যোগাযোগ কৰিম দেই ঠিক আছে হ'ব বাৰু ভাল ভাল লাগিব ছাৰ হ'ব মাজে মাজে দেখা দিব হ'ব নিশ্চয়